উজ্জ্বল পাঠকৰ কবিতাৰ শিৰোনাম অৱশেষত ঈশ্বৰে আত্মহত্যা কৰিছিল। আবৃত্তি কৰিছে গুণজ্যোতি পাঠকে। অৱশেষত ঈশ্বৰে আত্মহত্যা কৰিছিল। ঈশ্বৰৰ নামত শতবাৰ শপত লোৱা তোমাৰ সুকীয়া সত্তাক ঈশ্বৰে ঘৃণা কৰিছিল। হঠাৎ বৰষুণ আহিল, বজ্ৰপাত পৰিল। তুমি উপভোগৰ পৃথিৱীত ধ্বংসাত্মক এটি বাস্তৱ যন্ত্ৰ। বৰষুণত ছাতি লৈ ভাল পোৱা তুমি, থাকিবলৈ ঘৰ, ফুৰিবলৈ গাড়ী, খাবলৈ ৰেষ্টুৰেণ্ট, খেলিবলৈ নাৰী, বাহ হৈ গ'ল তোমাৰ পৃথিৱীখন। ফুলৰ উদ্যানেৰে ভৰি আছে, পথাৰ, নদী, সাগৰ, চৰাই, গছ, আকাশ। ঈশ্বৰৰ নামত শতবাৰ শপত লোৱা তোমাৰ সুকীয়া সত্তাক ঈশ্বৰে ঘৃণা কৰিছিল। ৰাতি ফুল ফুলা অৰণ্যৰ আকাশ পূৰ্ণিমাৰে পৰা। আজি জোনাক নাই, খৰ নদীত ফটিয়াই মাছ ধৰা বৰশীত ঈশ্বৰ অলমি আছে। জেনেৰেটৰৰ গুমগুমনি, ষ্ট্ৰীট লাইটৰ পোজ, জোনাকী পৰুৱা, ডাঙৰ ডাঙৰ ইটাৰ দেৱাল, বেশ্যাৰ হাঁহি, হৰাফুলৰ কান্দন, দানৱৰ অট্টহাস্য, বন্দুকৰ শব্দ। ঈশ্বৰে আত্মহত্যা কৰিছিল। মই কবিতা লিখিছিলোঁ। আধুনিকতাৰ ইতিহাসত ঈশ্বৰ নিশেষ হৈ যোৱাৰ স্বৰ বিচাৰি প্ৰস্তৰ বুকুত টুকুৰিয়াই চাইছিলোঁ। ভক্তিৰ টপ গুঠি ঈশ্বৰ বিচাৰি বৰশী পেলোৱা যন্ত্ৰবোৰৰ চকুত মই দেখা শব্দবোৰ এটি দুটিকৈ গুঠি পেলাইছোঁ। ঈশ্বৰে আত্মহত্যা কৰিছিল। পষ্টমৰ্টেমৰ পিছত সৎকাৰ কৰা দায়িত্ব আমাৰ।